যেহেতু এতিয়া নেমুৰ দাম বহুত বেছি কম আপোনালোকে জানে আৰু সেইবাবে যিসকলে মানে ঘৰতে নেমু আছে তেওঁলোকৰ সুবিধা হয় আৰু যদি কিনিবলগীয়া হয় তেতিয়াও ইমান এটা অসুবিধা নহয় কাৰণ বহুত বেছি কম এতিয়া জানেই নেমুৰ দাম বহুত বেছি কমি গৈছে গতিকে ভাবিছোঁ ঘৰতে বাচন ধোৱা চাবোন আজি বনাই চাওঁ আৰু এনেও মানে তেনেকুৱা ঘৰতে বনোৱা কিছুমান বস্তু আমাৰ বহুত বেছি ভাল লাগে ইউজ কৰি আৰু সেইবাবে মই ভাবিছোঁ আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাওঁ আৰু আপোনালোককো দেখাওঁ গতিকে ব'লক আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আকৌ এবাৰ কৈ দিছোঁ এতিয়া ব'লক ভিডিঅ'টোৰ মাজলৈ যাওঁ বহুত বেছি পুৰণা কেৰাহী আৰু চাওক কালাৰ দেখিছে হাহা কিমান চাফা হৈছে আৰু বহুতখিনি চাফা হ'ল আৰু হ'ব আৰু ইউজ কৰি থাকিলে ভাল বহুত বেছি কালাৰটো ঠিক হৈ যাবগৈ যেহেতু বহুত বেছি পুৰণা কেৰাহী আৰু কেৰাহীখনে বহুত বেছি চেকা আছিলে চাওক এতিয়া হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল আৰু এতিয়া আছোঁ ঘৰতে ভাবিছোঁ কিবা এটা বনাওঁ আৰু আপোনালোকৰ কাৰণে আজি ভিডিঅ'টো লৈ আহিছোঁ কাৰণ বহুতে এইটো ভিডিঅ' আচলতে চাই ভাল পাব কাৰণ এনেকুৱা কিছুমান ভিডিঅ' মহিলাসকলে বিশেষকৈ বিচাৰি থাকে বহুতে প্ৰশিক্ষণো ল'ব বিচাৰি থাকে মই ভাবিছোঁ প্ৰশিক্ষণ ল'লে যিহেতু পইচা খৰচ হয় ন আৰু আজিকালি প্ৰশিক্ষণ লোৱা বুলি কোৱাৰ লগে লগে এদিনত 1000মান টকা খৰচ হয় গতিকে ভাবিছোঁ মই ইউটিউবৰ জৰিয়তে আপোনালোকক শিকাই দিওঁ কেনেকৈ বনাই সেইবাবে মই ভিডিঅ'টো লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এইফালে মই এতিয়া 3টা নেমু লৈ লৈছোঁ 2টা জোৱা নেমু আৰু 1টা কাজি নেমু আপোনালোকে যদি ভাবে ইয়াতকৈ বেছি ল'ব পাৰে মই যিহেতু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম আৰু ঘৰত যি আছিলে মই তাকে বনাওঁ বুলি ভাবিছোঁ এতিয়া মই এইফালে ধুনীয়াকৈ কাটি ল'ম এইখিনি টুকুৰা টুকুৰকৈ নিজৰ চাইজ মতে আপোনালোকে কাটি ল'ব সৰু সৰুকৈ যিহেতু সিজাব লাগিব কুকাৰত সেইবাবে এতিয়া কাটি লওঁ গোটেইকেইটা নেমু টুকুৰা টুকুৰকৈ কাটি হৈ গ'ল দেখিছে সৰু সৰু চাইজত মই কাটি লৈছোঁ এতিয়া মই এই কুকাৰটোতে বহাই দিম আৰু 3টামান চিটি অহাৰ পিছত এইটো অফ কৰি দিম আৰু মই কুকাৰটোত এইখিনি বহাই লৈ মই গাটো ধুই আহোঁ মানে এইখিনি ঠাণ্ডা হ'বলৈ দিম যিহেতু গৰমে গৰমে মিক্সাৰত দিব নোৱাৰি আৰু আপোনালোককো কৈছোঁ মিক্সাৰত গৰমে গৰমে একো বস্তুৱে নিদিব কাৰণ যেতিয়া সোনকালে মিক্সাৰটো বেয়া হৈ যায় সেইবাবে মই অলপ টাইম ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম এতিয়া ফাইনেলি গা চা ধুই আহিলোঁ আৰু মই আপোনালোকক দেখুৱাইছিলোঁ যে কুকাৰটো উঠাই থৈ গৈছিলোঁ ভাবিছোঁ এতিয়া ঠাণ্ডা হ'ল চাগে যিহেতু ঠাণ্ডা হ'বলৈ অকণমান টাইম লাগিব আৰু গৰমে গৰমে মিক্সিত দিবলৈও বেয়া সেইবাবে মই ঠাণ্ডা হ'বলৈ ৰৈ দিলোঁ অকণমান আৰু সেইবাবে সেইকণ সময়ত মই গাটো ধুই আহিলোঁ আৰু এতিয়া মই দেখাম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ 3টা চিটি দিয়াৰ পাছত এয়া দেখিছে সম্পূৰ্ণকৈ ধুনীয়াকৈ সিজি গৈছে আৰু এইখিনি মই এতিয়া মিক্সাৰত দিম তাৰ এইখিনি মিক্সিত দি ল'লোঁ আৰু আপোনালোকক অলপ অলপকৈ দেখাইছোঁ যিহেতু গোটেইখিনি সম্পূৰ্ণকৈ দেখুৱাটো সম্ভৱ নহয় এতিয়া মই এটুকুৰা লৈছোঁ চৌপেচ আৰু আপোনালোকে যিসকলে সৰহকৈ নেমু লয় তেওঁলোকে অকণমান ডাঙৰকৈ ল'ব পাৰে কিন্তু মই সৰু এটুকুৰা লৈছোঁ যিহেতু মই বহুত বেছি চাবোন নবনাওঁ আৰু মই দেখিছে নেমু 2টাহে লৈছোঁ ডাঙৰ সেইবাবে মই তাকোকৈ দিছোঁ আপোনালোকে যিসকলে সৰহকৈ লয় তেওঁলোকে চৌপেচটো অকণমান বেছিকৈ দিব আৰু এতিয়া মই এইখিনি টুকুৰা টুকুৰকৈ কাটি ল'ম লৈছোঁ ষ্টিলৰ চৰিয়া আৰু তাতে মই এই নেমুখিনি পাতি দিছোঁ আৰু এতিয়ালৈকে মই গেছত কিন্তু দিয়া নাই তাৰ আগতে মই বস্তুখিনি দি ল'ম এতিয়া মই ইয়াতে দিছোঁ 2 চামুচ চ'দাৰ খাৰ আৰু আপোনালোকে যদি নেমুখিনি সৰহকৈ লয় তেন্তে সৰহকৈ দিব কিন্তু মই কম পৰিমাণে নেমু লোৱাৰ কাৰণে মই কমকৈ দিছোঁ আৰু এইখিনি এতিয়া মই ভালকৈ এনেকৈ অকণমান মিহল কৰি লৈছোঁ এতিয়া মই ইয়াতে দিছোঁ নিমখ আৰু নিমখ 4 চামুচমান দিম যিহেতু সৰু চামুচ হয় ইয়াত আৰু আপোনালোকে যদি নেমুটো সৰহকৈ লয় তেন্তে নিমখটো অকণমান বেছিকৈ দিব মই যিহেতু কমকৈ লৈছোঁ দেখিছে নেমু বেছি লোৱা নাই সেইবাবে অলপমান কমকৈ দিছোঁ নিমখটো আৰু মই এইখিনি দি পেলাই আকৌ অকণমান মিহল কৰি ল'ম আৰু তাৰ পাছত এতিয়া ইয়াত দিম অলপমান চাৰ্ফ দি দিম 2 চামুচমান চাৰ্ফ দিছোঁ আৰু চাৰ্ফ দি নিদিলেও অপশ্যনেল হয় চাৰ্ফটো নিদিলেও হয় আপোনালোকে যদি ভাবে চাৰ্ফ নিদি পেলাই বাচন ধোৱা চাবোন ভীম বাৰ এটুকুৰা কাটি দিওঁ তেনেকৈ দিব পাৰে মই কিন্তু চাৰ্ফ এড কৰিছোঁ ইয়াত এতিয়া মই এইখিনি মিলাই থাকিম
গেছটো অন কৰি নলোৱা কাৰণটো দেখিছেনে যেতিয়া এনেকৈ ভালকৈ মিলাই থকা হয় তাৰ পাছত চ'ডাখাৰ দিয়াৰ লগে লগে গোটেইখিনি ফুলি আহে সেইবাবে গেছটো অন কৰাৰ আগতে এইখিনি মই মিলাই লৈছোঁ আৰু মই এইফালে এতিয়া চবেজখিনি ধুনীয়াকৈ ডাবল বইলিং পদ্ধতিৰে গলাবলৈ লৈছোঁ আৰু আপোনালোকে যিসকলে বনায় সেইসকলে জানে আৰু যিসকলে নবনায় তেওঁলোকক কৈছোঁ এনেকৈ পাত্ৰৰ ওপৰত ৰাখি পেলাই এনেকৈ গলাই ল'ব ধুনীয়াকৈ আৰু যিহেতু এনেকৈ গলালে সুবিধা হয় আৰু এইখিনি গলিবলৈ অলপ সময় লাগে আৰু দেখিছে এইখিনিও গলি হৈয়ে গ'ল আৰু এতিয়া সম্পূৰ্ণকৈ এইখিনি মিলাই হৈ গ'ল যিখিনি চবেজ মই গলাই লৈছিলোঁ এতিয়া সেইখিনি মই ইয়াৰ ওপৰত ঢালি দিম আৰু ইয়াৰ ওপৰত ঢালি লৈ আকৌ মিলাই থাকিম অলপ সময় মিলাই থাকিম ধুনীয়াকৈ ভালকৈ মিলাই হোৱাৰ পিছত আকৌ মই এবাৰ গেছত উঠাই দিম চৰিয়াতে উঠাই দিছোঁ যিহেতু মই কেৰাহী লোৱা নাছিলোঁ অকণমান সময় গেছত এনেকৈ উঠাই পেলাই আকৌ ধুনীয়াকৈ মিলাই থাকিব মিছল হৈ যায় আৰু তাৰ পাছত মই 3টা পাত্ৰ লৈছিলোঁ আৰু তাতে মই এইখিনি ঢালি দিলোঁ আৰু আপোনালোকে ঘৰতে থকা কিবা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে এতিয়া মই এইখিনি ফ্ৰিজত ৰাখি দিম তাৰপাছত দেখাম কেনেকুৱা হয় ফাইনেলি মই বনাই পিনি হৈ গ'ল আৰু বনাই পিনি থৈ আহিছোঁ আৰু কেনেকুৱা বোলে কমেণ্টত জনাব আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকৰ পেজত চাই আছে তেন্তে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব আশা কৰিছোঁ আপোনালোকে ভালেই পাব আৰু যদি কিবা থাকি গৈছে তেনে মোক কমেণ্টত জনাবচোন যদি কিবা ভুল হৈছে যিসকলে জানে আগতেই বনাই পাইছে মই পিছে ফাৰ্ষ্ট বনাইছোঁ গতিকে কিবা ভুল হ'বও পাৰে কিন্তু মই এতিয়ালৈকে ৰিজাল্টখিনি ঠিকেই পাইছোঁ আৰু সকলোখিনি দেখালে আৰু ক'বলগীয়া একো নাই আজিলৈ বাই বাই এতিয়া মই এদিনৰ পাছত এইখিনি উলিয়াই দেখাই দিছোঁ কেনেকুৱা হৈছে চাওক আৰু মই যিহেতু বাচন ধোৱা চাবোন বনাইছোঁ গতিকে মই এইটোতে ৰাখিয়ে দিম উলিয়াই নাথাকোঁ আৰু এইটোৰ পৰা তেনেকৈ মই ব্যৱহাৰ কৰিম আজিলৈ বাই বাই